দিবজে চা সি মানে কি কৈছে চাহ কথা নাজানিছো মোক কিন্তু পদিব কথা কওঁকে আমনি লাগিছে হ'লেও দায়িত্ব আই ঐ চাহ আচ্ছা আপোনাৰ কি হৈছে মোক কওকচোন একো হোৱা নাই বুঢ়াই মানে কিবা কৈছে যদি বুঢ়াই কিবা কৈছে মোক কওক চাহ বুকু মেচিনৰ কানেকশ্যন মই আই দিম চাহ একো কোৱা নাই তুমি বহা বাইকত বহা বহিলা বুজিছ দাদা মই কথা এটা ভাবিছো কি কাইলে সন্ধিয়া এই গোসাঁই আগতে মাহ প্ৰসাদ কেইটামান দিম বুলি কিয় বহুদিন ঘৰখনত একো এটা দিয়া নাই তাকে বোলো দিওঁ আৰু ভাল ভাবিছো তই হেৰি কৰিবিচোন আজি সন্ধিয়া মোক নাৰিকল এযোৰ আনি দিবি নাৰিকল দোকানৰ পৰা কিয় কিনিব লাগে নহলে ক'ত পাবিনো আমাৰ গছৰ পৰা পাৰিলে হ'ল দেখোন গছৰ পৰা নাৰিকল কোনে পাৰি দিব আৰে ঘৰখনতে দংদঙীয়া বৰলাটো এনে আছো নেকি মই পাৰিম ই নাৰিকল পাৰি দিব কি হ'ল আপোনাৰ মুখখন চাইছো চাহ কিয় মনটো ইমান টুটুৱা পৰি আছে কি হৈছে মোক কওকচোন চাহ এক্সুৱেলি টুটুৱাটো কিয় চাহ হৈ গৈছে চাহটো কিয় টুটুৱা পৰি গৈছে স্যার গুড মর্নিং স্যার গুড মৰ্ণিং কি হ'ল কমল আজি ইউনিফৰ্ম পিন্ধা নাই স্যার কালি সন্ধিয়া ছাত্ৰ ধুই দিলেও শুকোৱা নাই স্যার তাৰ কাৰণে এইটো পিন্ধি আছো ঠিক আছে সোনকালে পিন্ধি ল'ব হ'ব স্যার Sir. মই কথাটো মন কৰিছো ছাৰৰ মনটো বেয়া সেইকাৰণে ছাৰে আমাক আজি একো ৰিপ্লাই দিয়া নাই ইনচে মিলিয়ে গাৰ্গটা ইনচে মিলিয়ে ছাৰে প্ৰতিটো কথাতে ৰিপ্লাই দিব লাগিব বুলি কিবা মানে আছে নেকি কিয় মানে নাথাকিব আগে পিছে ইমান ধুনীয়া কৰি মাত দিয়ে আজি বা কিয় মাত দিয়া নাই কিয় বা মনটো বেয়া ছাৰতো গাৰ্লফ্ৰেণ্ড চালফ্ৰেণ্ডো নাই কাজিয়া চাজিয়া লাগিব থাকিলে বোলে আমাক ক'ব কি ঢেকাবেলাও কেতিয়াবা চেনি তেনি খাই থাকিব পাৰে নিজৰ বুলি কি হৈছে একো নাই ছাৰ সেইফালে কি জুমি আছিলি এইফালে মই এইফালে চোৱাই নাই নহয় এইফালে চাইছো ডাল মে কুছ হে নিজৰ বুলি
কি হ'ব পাৰে বাৰু তাকেইতো আমি ভাবি আছো ছাৰ কি হৈছে মই গম পাই গলো খাটাং কি কৰোণা ভাইৰাছ ছাৰ কেনেকে কৰোণা ভাইৰাছ হ'ব আৰে কিয় হ'ব নোৱাৰে কৰোণা ভাইৰাছ কি আমাৰ ডিপাৰ্টমেণ্টৰ বস্তু নেকি যে আমি সন্মান কৰা নিচিনাকে কৰোণা ভাইৰাছে ছাৰক সন্মান কৰিব অৰি এইবিলাক চাইনিজ মাল ওৱান চিং ফাং ফাং হাজোদা যোৱা নাই যাম বুলি ভাবিছো হৌলা হ'ব পাও টুপিত নাযাব মুণ্ডা ছিগি যাব কি হলো মই কৈছো ইয়াত বস্তু নেপেলাব কোনে কি বস্তু পেলাব আপোনালোকে বস্তু পেলাই যায় পানীত জাম লাগি বানপানী হৈ যায় খজতি তেজ ওলাই যায় ইচ্ছা ভাৱ আহি যায় পাগল নেকি তই পাগল বুলি নকব হৌলা হ'ব পাও ছিগি যাব মুণ্ডা কোনে ক'লে মই ইয়াত বস্তু পেলাম আপুনি বস্তু পেলাবলৈ নাহিছে ননচেন্স কিয় বা আহিছে য়েছ 2 দিনৰ ভিতৰত মই ইয়াৰ পৰা যাম ছাৰৰ যে কিবা এটা হৈছে খাটাং কিন্তু হৈছে কি এই জুই লগা কেইটাৰ পৰা মানে চকু মুদিলে সিহঁতৰ শব্দবিলাককে শুনো জুই লগা তইহে একদম মানে বেছি কিহৰ এইবিলাক ধেমালি কৰ ছাৰ কোৱা ছাৰ আপোনাৰ আজি কি হৈছে ইমান চিন্তাত আছে একো নাই হোৱা 1 মিনিট ছাৰ হয় ছাৰ অৰ্ডাৰটো কেতিয়া ওলাব অ'কে ছাৰ থেংক ইউ ছাৰ ছাৰ কিয়ৰ অৰ্ডাৰ ট্ৰান্সফাৰ হাৰ মোৰ কি য়েছ 2 দিনৰ ভিতৰত মই ইয়াৰ পৰা যাম ছাৰে এনেকুৱা ডিচিশ্যন কিয় ল'লে ইয়াত কওক বমি কৰিলে পকাই চকাই নকৰিব ইয়াত কওক হালা আমিতো কেতিয়া বমি কৰিম বুলি ক'লো হালা মই কৈছো মোহন বহুত ভালা বেংগৰ তলিৰ কথা নকবি আমাৰ আগত কিবা কৰি আমাৰ দুখটো দুখান দি ধৰি ৰাখিছো হাতদি তাৰমানে চামাই ধৰিছে কিহৰ কাৰণে দুখ হৈছে মোক কওকচোন ছাৰ বোলে ট্ৰান্সফাৰ লৈ গুচি যাব বোৱান কি কৈছে বাল্টিকৰ ভিতৰত মোৰটো কিয় সোমাইছে তোৰ বুকু বুলিয়ে ভাবিছো যাব কোৱা কি হল মোহন কি হৈছে এই ল'ৰা কি হ'ল নাই এই কথাই কথা নহয় ধৰি বান্ধি হলেও মানে বুজাই বহাই হলেও ৰাখিব লাগিব কি ৰাখিব লাগিব ছাৰক ৰাখিব লাগিব থানাত ৰাখিব লাগিব নিজৰ বুলি কিন্তু ছাৰক ৰাখিব কোনে মই তুই
তুমি কেনেকে ৰাখিবা হে বাতি চালনা কৰি দিম কি ফালতু কথা কবাইছা বাতি চালনা কৰি তুই ছাৰক ৰাখি দিবি কথা খাই কিনে মন কৰিবা এ ওপ উস্তাদি মাৰা কথা আমাৰ আগত হ'ব নালাগে না না বাতি চালনা এ ফটো আমিবোৰ বাদ দিয়া হে ব'লা ছাৰ তালৈ যাওঁ কি কৰিব গৈ আলোচনাটো কৰোঁগৈ বলক আপুনি মোৱা সময়লৈকে পাৰিলে ইয়াতে থাকক চাহ ঐ 420 নেকি তই মানে চাহ যাব লাগিছে দেখিলে ন তই চাহ যায় নাযা পিছৰ কথা তই মোৱা কথাটো কিয় কবি অ ভণ্টি দে অ দিবি না ঐ চিঞৰি আছ যে কি লাগে তোক হৰলিক্স দেছ অলপ ন তোক হৰলিক্স কেলে লাগে আৰে হৰলিক্স মানুহে কি কৰে নাজানো খাম আকৌ সময় নাই হৰলিক্স বিচাৰি আহিছে ভণ্টি অ মই নাৰিকল গছত উঠিব লাগে দে না ঐ নাৰিকল গছত উঠিব লাগে নাৰিকল গছত উঠগে তোক আকৌ এতিয়া হৰলিক্স কেলে লাগে বুজা নাই হৰলিক্সটো খালে মই বডিটোত ষ্ট্ৰেংথটো পাম তেতিয়াহে নাৰিকল গছত বগাই যাব পাৰিম অ গোসাঁই কি কলি হৰলিক্স খাই নাৰিকল গছত উঠিবি যাচোন আঞ্জা ৰৈ থাক যা কি হৈছে আজি সকলোৰে আপুনি নাযাব ছাৰ কলৈ ছাৰ ট্ৰান্সফাৰ লৈ নাযাবচোন যাবতো লাগিবই ছাৰ ট্ৰেন্সফাৰটো ষ্টে কৰকচোন ন' ৱে আৰু এই ট্ৰান্সফাৰটো মই নিজে লৈছোঁ কিয় ছাৰ তহঁতৰ পাগলামিৰ কাৰণে অশান্তি লাগিছে অ' মোৰ গতিকে মই ইয়াৰ পৰা যামেই যাবতো লাগিবই আপুনি মোৱা সময়লৈকে পাৰিলে ইয়াতে থাকক চাহ ঐ 420 নেকি তই মানে চাহ যাব লাগিছে দেখিলে ন তই চাহ যায় নাযা পিছৰ কথা তই মোৱা কথাটো কিয় কবি চাহ চাকৰি বক্তটো অকল বঢ়াই দিছো ইনচে মিলি ছাৰ এই ট্ৰেন্সফাৰ অৰ্ডাৰটো কেঞ্চেল কৰকচোন ন' ৱে ঐ তই যে গছৰ ওপৰলৈ চাই আছ দে নাৰিকল পাৰ চিগনেল মাৰিব নালাগে নাৰিকল পাৰিম বুলি হৰলিক্স গিলাচো খাই আহিলি এতিয়া ওপৰলৈ যে চাই আছ যা পাৰগে এ ভণ্টি ভণ্টি কি হ'ল মোৰ চাওঁ, চাওঁ, আচলতে উঠো, ধৰিছ নাৰিকল খাবা আৰু আজি মোৰ কথাটো মন কৰিব দেই মোৰ মতে সুস্মিতাৰ কাৰণে ছাৰ আজি যাবলৈ ওলাইছে মই কৈ দিলো কি ফালতু কথা কবাইছা তোৰ পাগলামিৰ কাৰণে ছাৰ যাব ওলাইছে ইনচে মিলি মিলিব নালাগে মই কম আজি আপোনালোকে লাগি লওকচোন না তুই আমাক কথা কবাইছা থানাৰ ভিতৰত মস্ত পাগল মই পাগল তুই মই কৈ আছো না তুই বেছি কথা হলে আমাৰ এ ৰব আপুনি আমাৰ কিয় চিঞৰি আছিবা তোমালোকে না তুই আমাক যে ছাৰ যাব না তুই মই কম বুলি কৈ আছে যে নকওঁ কেলে কৈ দে এটা ল'ৰা ছোৱালী থকা বুঢ়া মানুহৰ কাৰণে কিন্তু চাহ যাব লগা হৈছে তই ল'ৰা ছোৱালী থকা বুলি কাক ক'লি আঙুলিটো চাওক ইংগিত চাওক মোৰ কথা কৈছে এই জুই লগা এইবোৰ অশান্তিৰ কাৰণে মই ট্ৰান্সফাৰ ল'বলৈ বাধ্য হলো চাহ সঁচাকে যাব নেকি বাৰু 110% ফাইনেল বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে এয়াৰটেল ইণ্ডিয়াৰ বেষ্ট ভিডিঅ' এক্সপেৰিয়েন্স আৰু ওৱান ড্ৰপ ইনষ্টেণ্ট এডহেচিভ ফেবিকুইক